বন্ধুসকল কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। এটা বহুত ধুনীয়া পৰিৱেশৰ মাজৰ পৰা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাওক কিমান ধুনীয়া পৰিৱেশ। আজি আমাৰ লগত আছে গৌতম দা, বাপুতি দা আৰু অনুৰাগ ভাই। গৌতম দাহঁতে পূৰা হিমালয়ানলৈ গৈ আছে আগে আগে আৰু আমি এডভেঞ্চাৰলৈ গৈ আছোঁ। আজি ভিডিঅ'টো বহুত মজা হ'ব গৈ আছে, কাৰণ আজি আমি এটা বহুত ধুনীয়া জেগা চাবলৈ গৈ আছোঁ, যিটো এটা বহুত ধুনীয়া পিকনিক প্লেচ হয়। ডিচেম্বৰ জানুৱাৰী মাহত বহুত মানুহ অহা দেখিবলৈ পোৱা যায়। এতিয়া মানুহ নাথাকিব চাগে ইমান। ভিডিঅ'টো বহুত মজা হ'ব গৈ আছে, তো শেষলৈকে চাই থাকক। ओ भाई साहब, मजा मजा। ফাইনেলি আহি আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি। এতিয়া অনুৰাগ ভাইয়ে বাইক নদী পাৰ কৰাইছে। মজা মজা। বাইক ফচি গ'ল। আমাৰ হিমালয়ান আহি আছে এইফালে। গৌতম দাই হিমালয়ান চলাই আহি আছে পুৰা। এইফালে বাপুতি দাই এডভেঞ্চাৰ লৈ আহি আছে। বৰ্তমান মই এতিয়া আছোঁ দুৰপাং, আছাম আৰু অৰুণাচল বৰ্ডাৰ হয়। এতিয়া পৰিৱেশটো বহুত ধুনীয়া হয়। আপোনালোকে চাওক, গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এটা বহুত মজা জেগাত আছোঁ। এইফালে একদম পূৰা পাহাৰ, পূৰা এইফালে পানী বৈ আছে, পূৰা স্পীডত পানী, বহুত সোঁতত পানী বৈ আছে। আপোনালোকে ধুনীয়াকৈ চাওক পৰিৱেশটো। দুৰপাঙক এতিয়া বাই বাই দিছোঁ আৰু নেক্সট ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ব্লগ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।